নমস্কাৰ বন্ধু বান্ধৱসকল। আজি মই আপোনালোকক মোৰ এটা নিজস্ব স্বৰচিত কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। অনিচ্ছাকৃতভাৱে হৈ যোৱা ভুল ক্ৰুটিবোৰ আপোনালোকে যাতে মোক শুধৰাই দিয়ে। নমস্কাৰ। নাৰী, আজিকালি তোমাৰ চাগে ফেশ্বন, তুমি মোৰ প্ৰথম ভাল পোৱা। যিদৰে এগৰাকী পতিতাৰ ফুলসজ্জা নিশাৰ ফেশ্বন, তুমি মোৰ প্ৰথম পুৰুষ। প্ৰেম জানো এটা চিগাৰেট, জ্বলাই দিলে শেষ হৈ যাব? নিষ্ঠুৰতা নামৰ জুইকুৰা ছাই জানো হ'ব মোৰ সৰল আবেদনত? ভাল পোৱা এতিয়া মাথো এটা মৰাশ, যাৰ নাই কোনো আকাৰ, অস্তিত্ব, ভৱিষ্যত। জীৱন মানেইতো জ্বলন্ত এটুকুৰা ৰঙা এঙাৰ, য'ত এটোপাল পানীৰ বাবে হয় এন্ধাৰ। লুণ্ঠন মানেইতো ধৰ্ষণ, য'ত আগমন কাৰোবাৰ দহন। ই জানো প্ৰতাৰণা? প্ৰতাৰিত প্ৰেমিকে যেতিয়া প্ৰতাৰণা কৰে প্ৰেমিকাক, পাপ নেকি? পতিতাই যেতিয়া পৰপুৰুষৰ সতে নিশা কটায়, কিবা বিচাৰ? বেইমানে যেতিয়া বেইমান কৰে বেইমানীক। বন্ধুসকল, আপোনালোকে যদি মোৰ কবিতাটো শুনি ভাল পালে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদেৰে। জয় অসম।